বাটুপুৰি আলামাৰী ঘৰপৰা আহি পালে কেনেকুৱা লাগিল? খুব আধ্যাত্মিক এটা সন্তুষ্টি লাভ কৰিলোঁ। বাথৌ ধৰ্মৰ যি আমাৰ উৎসৱ বাথৌ পূজা, এইটো এই ঔখাৰী নহয় জানো, ঔখাৰী, এই ঔখাৰীত আহিলোঁ। প্ৰথমবাৰ আহিছোঁ। ৰাইজৰ যিটো আধ্যাত্মিক চিন্তা চেতনা দেখিলোঁ, অভিভূত হৈছোঁ। আৰু বাথৌ ধৰ্ম, সনাতন ধৰ্মৰ একদম একাংগী এটি অংশ। গতিকে এই বাথৌ ধৰ্মৰ জৰিয়তে আমি সমাজৰ যি কল্যাণ, প্ৰকৃতিৰ যি কল্যাণ, প্ৰকৃতিৰ যি পূজা, তাত আমি বিশ্বাস কৰি আছোঁ। আৰু দেখিলোঁ সিজু গছৰ যি তাৰ আছে, ডাল আছে, অৰ্থাৎ পঞ্চভূত। তো পঞ্চভূতত আমি বিশ্বাস কৰি আমাৰ যিটো সনাতনী পৰম্পৰা, একে পৰম্পৰাৰে ভাৰতবৰ্ষৰ প্ৰাচীন এই সনাতনৰ এই অংগ বাথৌ ধৰ্ম যি ধৰণে আমি এক উজ্জ্বল ৰূপত আগবঢ়াই লৈ যোৱাৰ কাৰণে প্ৰয়াস কৰিছোঁ। আজি কেইদিনমান আগত কেন্দ্ৰীয়ভাৱে বাথৌ ধৰ্ম সভাৰ যি অনুষ্ঠান হৈছিল ঠেলামৰাত, তাতো মই উপস্থিত আছিলোঁ। গতিকে এটা খুব শৃংখলাবদ্ধভাৱে আৰু এক আধ্যাত্মিক সাংস্কৃতিক চেতনাবোধেৰে বাথৌ এই ধৰ্মৰ এই যি উপাসক যিসকল আমি আছোঁ, সুন্দৰভাৱে অনুষ্ঠান উদযাপন কৰিছে। মোৰ ভাল লাগিল আহি। আৰু মই সকলোৰে মংগলৰ বাবে মই ভগৱন্তৰ শ্ৰীচৰণত মই প্ৰাৰ্থনা জনাইছোঁ। MP ইলেকশ্যন আহি আছে, এনেকুৱা আহিব গতানুগতিকভাৱে 5 বছৰৰ মূৰে মূৰে নিৰ্বাচন হয়। গতিকে আমি সকলো সাজু হৈছোঁ। নিৰ্বাচনত আমি জয়লাভ কৰিম। কাৰণ ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বত, NDA চৰকাৰৰ নেতৃত্বত আৰু আমাৰ ট্ৰিপল ইঞ্জিনৰ যি চৰকাৰ, দিল্লীৰ চৰকাৰ, দিছপুৰৰ চৰকাৰ, BTC কোকৰাঝাৰৰ চৰকাৰ, এই চৰকাৰে ৰাইজৰ কাৰণে কাম কৰি আছে। BTCৰ উন্নয়নৰ কাৰণে কাম কৰিছে। BTCত শান্তি আৰু উন্নয়ন সমান্তৰালভাৱে দ্ৰুত গতিত আগবঢ়াই লৈ যোৱা হৈছে। BTCত বাকী ৰাইজ আজি নিৰাপত্তা সুনিশ্চিত কৰা হৈছে আৰু চাৰিওফালে উন্নয়নৰ এক নতুন দিগন্তৰ সূচনা হৈছে। গতিকে ৰাইজে কাম বিচাৰে, ৰাইজে কাম চাব বিচাৰে, ৰাইজে কাম দেখিছে। গতিকে ৰাইজে আমি কৰা কামৰ দাম নিশ্চয় আগন্তুক লোকসভাসমূহ নিৰ্বাচনত তেওঁলোকে প্ৰদান কৰিব। ইতিমধ্যে আক্ৰমা মহিলাৰ তেখেতক বহুত জোৰদাৰ মানে নিজৰ হেৰিটো আনিবৰ কাৰণে জোৰদাৰ চলি আছে। কি তেখেতে জয় হ'ব বুলি কৈ আছে। নিৰ্বাচনৰ সময়ত সকলো ৰাজনৈতিক দলে কম বেছি পৰিমাণে সক্ৰিয় হয়, কিন্তু ভাৰতীয় জনতা পাৰ্টি 365 দিনেই সদা সক্ৰিয় জীৱন্ত ৰাজনৈতিক সংগঠন। আমি কেৱল ইলেকশ্যন আহিলে হাৰি পাওঁ এনেকুৱা নহয়। ইলেকশ্যন ৰিজাল্ট দিয়াৰ পিছদিনাৰ পৰা আনটো ইলেকশ্যনৰ বাবে আমি প্ৰস্তুতি আৰম্ভ কৰোঁ। গতিকে আমি এনেকুৱা দল। আক্ৰামা মহিলালী ডাঙৰীয়ালৈ আমি শুভেচ্ছা দিছোঁ। যদি সঁচাকৈ BTCৰ উন্নয়নৰ চিন্তা কৰে, NDAত আহি উন্নয়নৰ চিন্তা কৰিলে ভাল হ'ব। ইতিমধ্যে আক্ৰামা মহিলাৰী বিপ্লৱ দলত বহুত ছাত্ৰ ছাত্ৰীয়ে জইন হৈ আছে। আপুনি কি ক'ব ইয়াৰ ওপৰত? আমাৰ তাতো জইন হৈ আছে। আৰু নিৰ্বাচনৰ আগৰ পৰিৱেশ আৰু নিৰ্বাচনৰ সময়ৰ পৰিৱেশ অলপ বেলেগ হয়। হাৱা যেতিয়া আহিব, সেই হাৱাত সকলোবিলাক শক্তি মানে তুচ্ছ হৈ যায়। কাৰণ মানুহে উন্নয়ন বিচাৰে, মানুহে এখন স্থায়ী চৰকাৰ বিচাৰে। আৰু এই স্থায়ী চৰকাৰ মানে প্ৰতিষ্ঠানৰ সপক্ষে, প্ৰতিষ্ঠানৰ বিপক্ষে নহয়। গতিকে মই ভাবোঁ BTCবাসী এতিয়া প্ৰতিষ্ঠানৰ সপক্ষে থাকিব, প্ৰতিষ্ঠানৰ বিপক্ষে নাযায়। এতিয়ালৈকে চাওক, মোটামুটিভাৱে আমি ভাৰতীয় জনতা পাৰ্টি অলপ বেছি সক্ৰিয়তাৰে দৰং ওদালগুৰি লোকসভা সমষ্টিত কাম কৰি আছোঁ আৰু কোকৰাঝাৰত অলপ বেছি সক্ৰিয়তাৰে EPPL দলে কাম কৰি আছে। বিজেপিৰ ফালৰ পৰা আপুনি টিকেট পোৱাটো নিশ্চিত হ'ল নে? চাওক, আমি দলৰ কাৰ্যকৰ্তা, আমি আক্ৰোশী নহয়। দলে আমাক যি নিৰ্দেশনা দিয়ে, যেতিয়া বিজেপি অসমত চালুকীয়া আছিল, একো নাছিল,
তেতিয়া আমি বিজেপি কৰিছোঁ এতিয়া শাসনত অহাৰ বাবে বিজেপি কৰি আছোঁ আৰু ভৱিষ্যতৰ দিনত আমাক যদি দলে আমাক যি ধৰণে ক'ব সেই নিৰ্দেশনা আমাৰ কাৰণে লক্ষ্মণ ৰেখা সদৃশ গতিকে আমি লক্ষ্মণ ৰেখা আমি সেই সীমা পাৰ কৰা আমি দলীয় কাৰ্যকৰ্তা নহয় গতিকে লক্ষ্মণ ৰেখাৰ ভিতৰত থাকি দলৰ হকে ৰাইজৰ হকে আৰু দেশখনক এখন শক্তিশালী স্বাৱলম্বী স্বাভিমানী বিশ্বগুৰু হিচাপে প্ৰতিষ্ঠা কৰাৰ আমাৰ যি সংকল্প সেই সংকল্পৰ কাৰণে কাম কৰা আমি প্ৰতিজন কেডাৰ প্ৰতিজন কাৰ্যকৰ্তা थुनलाइयारि बिथिङाव फिन गोजोनथाव रादाब लानानै फैदों बिटिआर सरकारा गोजोननि नोगोर क'क्राझाराव फिन खुंजानो थांगासिनो थामथि थुनलाइयारि फोरबो सोलिफु जानुवारि दाननि फैगौ 27, 28 आरो 29 जानुवारियाव सानथामनि हाबाफारिजों खुंजागोन थामथि क'क्राझार लिटारारि फेस्टिवल एबा थामथि क'क्राझार थुनलाइयारि फोरबो बिटिआर सरकारनि बानजायनायाव सिगां बोसोरफोराव खुंबोनाय बायदिनो देग्लायबो बिटिआरनि गाहाय राजथावनि गोजोननि नोगोर क'क्राझारनि सान्दामारियाव थानाय बड'सा कालचारेल कमप्लेक्सआव सानथामनि हाबाफारिजों खुंनो लादों थामथि क'क्राझार लिटारारि फेस्टिवलखौ सिगां बोसोरफोरनि बायदिनो बे खेबावबो हादरनि गुबुन गुबुन रायजोफोरनि खना खनला थानाय हारि हारिसाफोरनि खन्थाइगिरि थुनलाइगिरिफोरजों लोगोसे गुबुन बायजो हादरफोरनिफ्रायबो गोबां मुंदांखा लिरगिरि थुनलाइगिरि सोलोंथाइगिरिफ्रा बाहागो लाफैगोन थुनलाइ मुलुगखौ दावगाहोनो हादरनि खना खनला थानाय हारि हारिसाफोरनि राव थुनलाइखौ सोराङाव लाबोनो मुलुगनाङै थुनलाइगिरिफोरनि गेजेराव लोगो हमलायनाय खाबुनि गेजेरजों गाव गावनि राव थुनलाइनि सोमोन्दै मिथिहोलायनाय रायलायनाय आरो सोमोन्दोखौ गोख्रों खालामनायनि मोनसे जौसां खालामनानै होनायजों लोगोसे गोजोन अनलायनाय गोरोबलायनाय फोथायलायनायनि मोन्थोरखौ लानानै खुंनो लानाय बे थामथि थुनलाइयारि फोरबोआव बाहागो लाफैनो हाबाफारिखौ जाफुंसार होफैनो बयखौबो खावलायदों खुंफुं आफादा